হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ষষ্ঠম শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে পাঠৰ নাম হৈছে ফলাফল। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন টিপি দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চোৱা, এইবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছোঁ। চোৱা, আমি প্ৰথমত কবিৰ পৰিচয়খিনি আলোচনা কৰোঁ। কৈছে যে নৱকান্ত বৰুৱাৰ জন্ম হয় 1926 চনত 26 ডিচেম্বৰ গুৱাহাটীত জন্ম হ'লেও নাগালেণ্ড ডাঙৰ দীঘল হোৱা নৱকান্ত বৰুৱাই নগাঁও চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত তেখেতে শান্তি নিকেতন বিশ্ব ভাৰতীৰ পৰা ইংৰাজী অনাৰ্ছ লৈ BA আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত MA ডিগ্ৰী লাভ কৰে। নৱকান্ত বৰুৱাই বহুতো কবিতা, নাটক, উপন্যাস আদি ৰচনা কৰাৰ উপৰি শিশুসকলৰ কাৰণে বহুতো সাহিত্য ৰচনা কৰি গৈছে। একোত ককাইদেউ, সপোন ককা আদি নামেৰে তেওঁ শিশু আৰু শিশুৰৰ উদ্দেশ্য বহুতো সাহিত্য ৰচনা কৰিছে। তেওঁ শিশু উপন্যাস শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা কাহিনী, ভট উকাৰে ভূ, গীতিনাট্য আৰু নাটিকা মই টুনিয়ে টুন টুনালো, গোলাপ আৰু বেলিফুল, মনত পৰা শব্দ, কেৰেলোৱা ৰেল কাগজ, কলমৰ ৰণ, কবিতা সংকলন, উমলা ঘৰৰ, ৰামায়ণ আৰু উপনিষদৰ কাহিনীৰ ওপৰত ভিত্তি কৰি শিশু উপযোগীকৈ লিখা কিশোৰ ৰামায়ণ, কিশোৰ উপনিষদ আদি উল্লেখযোগ্য গ্ৰন্থ। এইটো কৈছে যে অৰ্থৰ সৈতে চিনাকি আহা। ক্ৰোধ, খং, ভীষণ, বিৰাট, প্ৰবল, খদম, শেষ বা অন্ত। 1 নম্বৰটোত কৈছে যে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰটো কৈছে যে অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি? উত্তৰটো কৈছে যে অজগৰ নেজৰ কোবত উভালি পৰা বনজোপা হ'ল ববচা বন। খ নম্বৰ কুৱেশ্যনটো কৈছে অজগৰ দুটা কাজি ইয়াৰ ফলাফল কি হ'ল? উত্তৰটোত কৈছে অজগৰ দুটাৰ কাজিয়াৰ ফলাফল দুয়োটা অজগৰেই মৰি থাকিল। 2 নম্বৰ কুৱেশ্যনটো কৈছে একে অৰ্থবোধক শব্দ লিখা। ক্ৰোধ, যুদ্ধ, ভীষণ, চকু, কাজিয়া, পতিয়ন। যোৱা শব্দ আৰু সমাৰ্থক শব্দ। ক্ৰোধ, খং বা ৰাগ, যুদ্ধ, যুঁজ, কাজিয়া, ৰথ, ভীষণ, প্ৰবল, চকু, নয়ন, অখি, কাজিয়া, যুঁজ, পতিয়ন, হৈমান। 3 নম্বৰ কুৱেশ্যনটো হৈছে বিপৰীত শব্দবোৰ শব্দ লিখা। শেষ, জয়, মিছা। শব্দ বিপৰীত অৰ্থবোধক শব্দ। শেষ, আৰম্ভণি, সূচনা। জয়, পৰাজয়। মিছা, সঁচা, সত্য। অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ। 1 নম্বৰত দিয়া আছে ববচা বনৰ মুঠাটো কিয় উভালি পৰিছে? উত্তৰটো হৈছে যে অজগৰ দুটাৰ কাজিয়াৰ নিজৰ কোবত ববচা বনৰ মুঠাটো উভালি পৰিল। 2 নম্বৰটো কৈছে যে অজগৰ দুটাৰ কাজিয়া কিমান দিন ধৰি চলিছে? উত্তৰ প্ৰায় 8 দিন ধৰি অজগৰ দুটাৰ কাজিয়া চলিছিল।
তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো আকৌ আহিছো আন এটা ভিডিঅ'লৈ গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।